Bukan, mal ayat tebak. হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আছে দেওবাৰ গাইজ, আৰু এতিয়া মই বজাৰলৈ গৈ আছোঁ। যিহেতু দেওবাৰ আজি অলপ ঘৰৰ কাৰণে অলপ চব্জি কিনিবৰ কাৰণে বজাৰলৈ গৈ আছোঁ। আমাৰ দেওবাৰে মানে সপ্তাহে মানে এটা বজাৰ বহে দেওবাৰে, তো আমি গৈ আছোঁ মোৰ গাড়ীখন লৈ। চ' গাইজ মোনা লৈ কিনে এতিয়া বজাৰলৈ গৈ আছোঁ। দেওবৰীয়া বজাৰ আমাৰ জাগিৰোডত সপ্তাহী বজাৰ বহে দেওবাৰে। ঘৰত একো চব্জি তব্জি নাই, তো মোনাখন লৈ মই এতিয়া বজাৰলৈ গৈ আছোঁ। তো বলক। प्रधानमंत्री का नाम क्या है? Modi, पूरा नाम बता। Modi सरकार। কি কৰি আছে চাক গাইজ, কি হৈছে ভাইটি এনেকৈ থিয় হৈ আছে যে? ইমান বৰষুণ পৰি আছে, ঘৰত যাব পৰা নাই। চাই আছে আপোনালোকে কেনেকৈ থিয় হৈছে। যি বৰষুণ পৰিলে গাইজ, কি ক'ম, আমাৰ ইফালে পুৰা বৰষুণ, ধামাকা বৰষুণ পৰিলে আধা ঘণ্টামান। ভালেই লাগিলে, অলপ এনজয় কৰিলোঁ, অলপ লগত ভাইটিও আছে আৰু দিলীপক উঠাই ল'লোঁ। এয়া পিছত দিলীপ, কি দিলীপ আজি মজা লাগিছে। মজা লাগিছে ন? ৱাও, বহিব পাৰিছানে নাই? চিটটো পুৰা ভিজা হে। অঁ, পিছত চিট ভিজা, কিন্তু তেনেকেই বহিব লাগিব আৰু মাজে মাজে বৰষুণ পৰিব লাগে গাইজ, হয় নাই? তেতিয়া ভাল লাগে অলপ মনটো। গাইজ আপোনালোকে বেয়া চাই নাপাব দেই, কিহৰ কাৰণে কৈছোঁ, কণ্টিনিউ আপোনালোকক ব্লগ দিব পৰা নাই, বেয়া চাই নাপাব আপোনালোকে। লাহে লাহে দি থাকিম বাৰু, অলপ প্ৰব্লেমো থাকে কিছুমান, যাৰ বাবে ভিডিঅ' কৰাত অকণমান অসুবিধা হয়। আৰু ফাইনেলি বজাৰ তজাৰ কৰি কিনে ঘৰ আহি পালোঁ, আৰু বৰষুণত অকণমান ভিজিলোঁ বাৰু, কোনো টেনশ্যন নাই। আৰু এতিয়া ৰাতিৰ আহাৰ আজি কি বনাম আপোনালোকে গম পাই নাই, কিবা এটা আনকমন বস্তু কিবা এটা বনাম। তো ব'লক পাকঘৰলৈ যাওঁ, দেখুৱাইছোঁ আপোনালোকক কি বনাই আজি খাম আমি ৰাতিৰ আহাৰটো। তো ব'লক পাকঘৰলৈকে। এয়া বিলাহী লৈ আহিলোঁ, বেঙেনা, বন্ধাকবি, আৰু এইটোত থোৱা হৈছে কিবা মিঠালাও, এইটো কিবা জালি কোমৰা, আলু লৈ আহিলোঁ, কিবা কিবি চব্জি। গাইজ আজি এটা আনকমন বস্তু বনাম, মানে এই বাতিখনত কি লৈছোঁ গম পায়নে আপোনালোকে? এটা হেৰি লৈছোঁ, কি কয়, বেগন পুৰিছোঁ, বেগন পুৰি কিনে ইয়াতে মিক্স কৰি দিছোঁ। তাৰপাছত ইয়াত 3টা কণী ঢালিছোঁ, পিঁয়াজ মৰিচ অলপ হালধি দিছোঁ, দি কিনে এয়া বহাই দিছোঁ তেল ঢালি কিনে। টেষ্টটো বা কেনেকুৱা হয়, প্ৰথমবাৰ খাম এনেকৈ বনাই কিনে, অলপ বেলেগ টেষ্ট হ'ব। কেৰাহীটো গৰম হৈ গ'ল, এতিয়া অলপ ঢালি দিওঁ, আধা ঢালি দিওঁ। ৱাও, কি মজা হ'ব ন? আধা ঢালি দিলোঁ, দি দিলে দে। ৱাও, কি মজা, টেষ্টটো অলপ বেলেগ ধৰণৰ হ'ব। গাইজ মই বনাই আছোঁ, এনেকৈ বনাই খাইছিলে নাই আপোনালোকে কেতিয়াবা? মানে বেগনৰ লগত মানে কণী দি খাব আপোনালোকে কেতিয়াবা, চাব কেনেকৈ কিমান টেষ্টি হয়। ডাইৰেক্ট। চ' গাইজ ফাইনেলি আমাৰ এয়া আমলেট হৈ গৈছে, বেগনৰ আমলেট। আজি বেগন দি আমলেট দি বনাইছোঁ, আজি হৈ গৈছে। এতিয়া নমাম আৰু খাম আজি। চ' গাইজ এতিয়া ভাত পানী খাই এতিয়া ডাইৰেক্ট টোপনি যাম, একদম গাটো বেয়া লাগি আছে, ভিজি টিজি আহিলোঁ। চাই আছে আপোনালোকে, চ' ভিডিঅ'খন চাই আপোনালোকে কেনেকুৱা হৈছে, নিশ্চয় ভালেই পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, বাই বাই। এয়া ভাইটি